आं 90,000 भट मोननानै देरहागोन बे बिबुंथि बिपिएफनि बिजाथि सरन बर'नि गाबोन आसाम विधानसभा बिसायख'थिनि भट सानगोन आरो 47 नं माजबाद विधानसभा बियाबनि बिपिएफनि बिजाथि सरन बर'आ गोबां भटनि फारागथिजों देरहासार जागोन होननानै दाबि खालामदों। सरन बर'आ गावखौ 90,000 निफ्राय 1,05,000 भट मोननानै देरहागोन होनना रोखा फोरमायो। उदालगुरि जिल्लानि अराङाव श्रीमद भगवत महापुराण सप्ता ज्ञान महायज्ञआव बाहागो लानाय समाव 47 नं माजबाद बियाबनि बिपिएफनि बिजाथि सरन बर' बिथाङा बे बाथ्राखौ बुङो आरो कंग्रेसनि बिजाथि नारायण अधिकारी बिथाङा बियाबाव 20,000 निफ्राय 22,000 भट मोनगोन होनना बिबुंथि। 4 তাৰিখটো কালি আহি গ'ল আমি ৰখি আছোঁ ভাল ফলাফলে হ'ব এইটোলৈ আমি তেনেকা কোনো টেনশ্যন হোৱা নাই কালি আহক খাপে এইটোই ইংগিত দিছে এইটো আহক ভাল ফলাফল হওক বহুত কাম কৰিব আছে ৰাইজে বহুত আশীৰ্বাদ দিছে এইবাৰ মই পুনৰ বিধায়ক হোৱাৰ পিছত মন্ত্ৰী হোৱাৰ পিছত সমষ্টিৰ কাৰণে ভালকৈ কাম কৰিবৰ কাৰণে লগতে গোটেই অসমৰ কাৰণে ভালকৈ কাম কৰি যাবৰ কাৰণে মই আৰু চেষ্টা চলাম। 15টা সমষ্টি কি হ'ব স্যাৰ বিটিচিৰ 15টা সমষ্টিটো আমি 15খনে আমি জিকাটো দেখিছোঁ দুটামান সমষ্টিত অলপ হেৰি আছে মানে কম ব্যৱধানত জিকিম কিন্তু বাকী 12ৰ পৰা 13খন আমি খুব বেছি ব্যৱধানত জিকি যাব পাৰিম। মই নিজেতো আমি চবে হিচাপ কৰি মেলি দলৰ নেতাসকলে হিচাপ কৰিছে কৰ্মীসকলে হিচাপ কৰিছে বুথ লেভেলৰ মানুহে হিচাপ কৰিছে এইবাৰ আমাৰ যিহেতু মাজবাদ সমষ্টিত 1,57,000 পলিং হৈছে তাৰে ভিতৰত মেক্সিমাম আমাৰ 1,05,000 লৈকে যাব পাৰে আৰু মিনিমাম 90ৰ তলত নাযায় এই হিচাপটো দিছে আৰু নহয় টোটেলটো মেক্সিমামটো 1,15,000 টোটেলটো 90 ব্যৱধান 60 মান থাকিব 60 70 এনেকুৱা দেখিছোঁ আৰু কংগ্ৰেছেও চাগে ভোট লৈছে তেওঁলোকেও ভোট ল'ব তেওঁলোকে আমাৰ হিচাপত তেওঁলোকেও 20-22,000 ভোট পাব পাৰে নহয় আমি তাৰ কাৰণে কংগ্ৰেছে ভোট পোৱা বুলি আমি ধৰি লৈছোঁ আমি কংগ্ৰেছে ভোট নাই পোৱা বুলি কোৱা নাই নহয় কংগ্ৰেছেও চাগে আধা ভোট লৈছে কংগ্ৰেছে যদি আধা ভোট লয় তো আমাৰ মাইনৰিটি এলেকাৰ তেওঁলোকে আধা মানে প্ৰায় 16-17,000 ভোট লৈছে ছেকেণ্ডটো এতিয়া কোৱাটো অলপ দিগদাৰ তথাপিও যে ডাবল এমে থাকিব নিচিনা লাগে মোৰ।